ধৃতিৰ প্ৰতি তাইৰ যি মৰম আৰু আন্তৰিকতা ভায়েককতো টকা দিছে ধৃতিকো আনকি পইচা জচা দেখিছো দিব পাৰে মৰমতে কিবা এটা উপহাৰ দিলেই যেনিবা তাতে তোমাৰনো কি হ'ল মোৰ একো হোৱা নাই মাত্ৰ শিখাৰ কৰ্মকাণ্ড দেখি তাইৰ প্ৰতি মোৰ সন্দেহ হৈছে ঠিক আছে যোৱা কিন্তু 5 বজাৰ আগতে আহিবা কাৰণ 5 বজাত ঋতিকা আৰু সৌৰভ ঘৰ আহি পাইহি আৰু প্ৰীতম ঘৰ আহি পোৱাৰ আগতে তুমি আহি পোৱাটো বিচাৰো ডোন্ট ৱেৰি আন্টি ধৃতি টাইমত আহি যাব মিষ্টাৰ বৰা ইমান দেৰিৰ পৰা ধৃতিলৈ ৰখি আছে আৰু মই তেওঁক কিমান সময় ৰখাই থম তেখেতৰতো সময়ৰ মূল্য আছে ৰবাচোন ধৃতিক আৰু এটা ফোন কৰো সুইচ অফ অকণমান বহকচোন ধৃতি আহি পাবহি বুলি কৈ আপোনালোকে মোক 1 ঘণ্টা সময় বহুৱালে আমাৰো টাইমৰ এটা ভেলু আছেতো কি হৈছে মা ধৃতিয়ে কেতিয়াবা বান্ধৱী এজনীৰ লগত বজাৰলৈ ওলাই গৈ এতিয়ালৈকে আহি পোৱা নাই তই বাৰু ৰাস্তাত তাইক দেখিছিলি নেকি নাইতো নাই দেখা মোৰ সঁচাই বৰ ভাগ্যখন ভালো এনেকুৱা এজন স্বামী এনেকুৱা এটা পৰিয়াল পাইছো আজিয়ে চাচোন তোৰ লগত কেনেকৈ ওলাই আহিবলৈ দিলে বৰ মৰম কৰে মোক বাৰু মই গৈ থাকো দে এখেতো আহি পাব হৈছে মিছামিছি তেওঁ অহাৰ আগতে ঘৰ গৈ নাপালে কথাটো বেয়া হ'ব নহয় ৰবিচোন আহিছহে ছোৱালী কালটোতো ঘৰৰ কাম কাজ দেউতাৰ আলপৈচান ধৰিয়ে কটালি এটলিষ্ট বিয়াৰ পিছততো লাইফটো এনজয় কৰ নহ'লে গোটেই জীৱনটো আনৰ বাবে জীয়াওঁতেই গুচি যাব হে তেওঁলোক মোৰ আনৰ মানুহ নহয় তেওঁলোক নিজৰ মানুহ তেওঁলোকৰ কাৰণে মই যি কৰোঁ সেয়া মই নিজৰ মনটোৰ সন্তুষ্টিৰ কাৰণেহে কৰোঁ বাৰু এতিয়া মই গৈ থাকোঁ দে 5 বজাৰ আগে মই ঘৰ গৈ পাবই লাগিব তই জানই দেখোন কিন্তু আমাৰতো এতিয়া ৰেষ্টুৰেণ্ট যাব বাকীয়ে আছে নাই তোক মই এনেকৈ যাবলৈ নিদিওঁ তোক আগতে মই কিবা এটা খুৱাম তাৰপিছত তোক মই ঘৰত ড্ৰপ কৰি থৈ আহিম হ'ব নালাগে আজি নাখাওঁ দেচোন বেলেগ এদিন খাম দে হ'ব আৰু 5 বজাৰ আগে মই ঘৰ গৈ পাবই লাগিব তই জানই দেখোন আৰু তই মোক ঘৰত ড্ৰপ কৰিব নালাগে মই নিজেই যাব পাৰিম দে কিন্তু বুধচোন আজি নাখাওঁ বুলি কৈছোৱে দেখোন পিছত এদিন খাম হ'ব প্লিজ 5 মিনিট ৰৈ যা না তোৰ লগত কিমান কথা আছে মোৰ পাতিবলৈ নাই আজি নোৱাৰো তই দেখিছই দেখোন প্লিজ বেয়া নাপাবি প্লিজ বেলেগ এদিন খাম যাওঁ দে বাই বাই কিমান যে ভাবে নহয় এইজনীয়ে ঘৰখনৰ কথা বাইদেউ মই গৈ থাকো দিয়ক 6 বাজিলেই নহয় ঠিক আছে ৰচোন তোৰ হাতত এইটো কি এইটো বৌৰ কাৰণে উপহাৰ আনিছিলো বৌক যেতিয়া লগ নাপালো কাইলৈ দিম আৰু ঠিক আছে তই যা মই আহিছো ধৃতি এতিয়ালৈকে আহি নাপালে যেতিয়া মই এবাৰ গৈতেক চাই আহোঁ নেকি ক'ত বিচাৰি যাবা তুমি জানা জানো তাই ক'ত আছে কিন্তু ধৃতিৰ ইমান দেৰি হৈছে কিয় কিবা প্ৰব্লেমত পৰা নাইতো বলচোন প্ৰীতম তই আৰু মই এবাৰ চাই আহোঁগৈ ঠিক আছে বল ৰ'ব অটো ৰ'বচোন ৰ'ব বাইদেউ ক'লৈ যাব সোনকালে আহক দাদা যাব নেকি যাম খাৰ ঘুলি আহক হৈ লওক হে প্ৰভু ইমান দেৰি হৈ থাকিলে ফোন এটা কৰি খবৰ দিবলৈওচোন ফোনটো ছুইচ অফ হৈ থাকিলে কেনেকৈ খবৰ দিওঁ এতিয়া প্ৰীতমক কি কৰোঁ দাদা কেইটা বাজিলে 8 বাজিবই আৰু হে ভগৱান কি কৰোঁ এতিয়া মোবাইলত চাৰ্জ দিবলৈ কেনেকৈ পাহৰি গ'লোঁ মই কি কৰোঁ এতিয়া হে প্ৰভু মোক সহায় কৰা দাদা অলপ সোনকালে বলকচোন নিৰাশাই উপচাই
খাওকচোন। হয় নতুন বোৱাৰী ঘৰত নাই নেকি? আমি আকৌ তাইৰ হাতেৰে চাহ খাই যাম বুলিহে ভাবিছিলোঁ। জিতি মানে ঋতিকা, তুমিতো আগতে এখেতক দেখা নাই। তেখেত আৰু মই একেটা অফিচতে কাম কৰিছিলোঁ। ৰিটায়াৰ হোৱাৰ পাছত আমাৰ আজা অলপ কমিল। তাকেহে সেইদিনাৰ অনুষ্ঠানটোলৈ বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলোঁ। সেয়ে ভাবিলোঁ মিছেছ আৰু মই আহি আজি এপাক দেখা দি যাওঁ। সৰু বোৱাৰী ক'ত দেখা নাই যে। আপোনালোকে চাহ খাওকচোন, সৰু বাৰী চাব ৰ'ব। মা ধৃতিক সকলোতে বিচাৰিলোঁ, ক'তো নাপালোঁ। কি সৰু বোৱাৰী ঘৰত নাই? মানে তাই আমি আকৌ নতুন বোৱাৰীক ঘৰতে থাকিব বুলিহে চাবলৈ আহিছিলোঁ। মানে তাইৰ বান্ধৱীৰ লগত এফালে ফুৰিবলৈ গৈছে, আহিব হৈছে। কিয় বা আহি পোৱা নাই? ফুৰিব কৈছে যদি ক'ত এতিয়া আহি পাব? দেৰিয়ে হ'ব চাগে। হেৰা আমি এতিয়া গৈ থাকোঁ ব'লা। নতুন বোৱাৰীক চাবলৈ পিছত এদিন আকৌ আহিম। এইবাৰ কিন্তু খবৰ দিহে আহিম। আহিব। বাৰু আহিছোঁ। বেয়া চেয়া নাপাব। নেপাওঁ। কেইটা বাজিল ধৃতি? মই সুধিছো এতিয়া কেইটা বাজিল? 8 তুমি আজি মোৰ বিশ্বাস, মোৰ আস্থা আৰু মই দিয়া স্বাধীনতাৰ তুমি সুবিধা ল'লা দিতি। তুমি আজি সুবিধাবাদীৰ পৰিচয় দিলা। কি সুবিধাবাদীৰ পৰিচয় দিলা তুমি। পুৱাৰ কাহিনী অনুৰাগিনী পুৱাৰ কাহিনী অনুৰাগিনী। দাদা কি কৰে যে এতিয়া মই একো ভাবিয়ে পোৱা নাই। আৰু অলপ সময় চাই লওঁ নেকি? ধৃতিয়ে আজি বান্ধৱীজনীৰ লগত ঘূৰি ফুৰি আমাক সকলোকে লাজত পেলাইছে। আজি ইঞ্চুৰেঞ্চ কোম্পানীৰ মোৰ কলিগ এজন ঘূৰি গ'ল, আৰু এতিয়া এওঁলোক ডিভৰ্চিজনীয়ে সংসাৰ মূল কি বুজি পাব? ডিভৰ্চি? তুমি চাগে গমেই নোপোৱা। এতিয়া এইবিলাক কথা থোৱা। তাইৰ কিবা সমস্যা হৈছে নেকি? নহ'লেনো সমস্যা হ'লে তাই ফোন কৰি জনাব লাগিছিল। আমিবোৰ যে ঘৰত চিন্তাত থাকিম সেই কথাটো তাই ভবাটো প্ৰয়োজন আছিল। তাকেই দিদি ইমান কেয়াৰলেছ হ'ব পাৰে বুলি মই সপোনতো ভবা নাছিলোঁ। কেইটা বাজিল ধৃতি? মই সুধিছো এতিয়া কেইটা বাজিল? 8 কিন্তু আমিতো তোমাক 5 বছৰ আগতে ঘৰ আহি পাব কৈছিলো। মানে মা এতিয়া এক্সকিউজ নিদিবা ধৃতি। তুমি জানানে তুমি আহি নোপোৱাৰ কাৰণে আমাৰ কিমান টেনশ্যন হৈছিল? আমি তোমাক কিমান কল কৰিছিলোঁ। আনকি প্ৰীতম আৰু মই তোমাক ক'ত ক'ত বিচাৰি যোৱা নাছিলোঁ। কিন্তু তুমি সাধাৰণ কল এটা কৰিও ক'ব নোৱাৰিলা যে তোমাৰ আহোঁতে পলম হ'ব। ইমান দেৰিকৈ নতুন বোৱাৰী এজনী ঘৰ সোমাইনে? আজি তুমি মোক বৰ দুখ দিলা বোৱাৰী। মানে মোৰ ফোনটো তোমাক অন্তত মই ইমান কেয়াৰলেছ বুলি ভবা নাছিলোঁ। তোমাক মই বাৰে বাৰে কৈছিলোঁ 5 বছৰ আগতে সেই ঘৰ সোমাবা, কিন্তু তুমি কথা দি কথা ৰাখিব নোৱাৰিলা। কিয় দিতি? মই জানো মোৰ ভুল হৈছে, কিন্তু তুমি ভুল নহয়, তুমি মোৰ বিশ্বাস ভাঙিছা। আনকি আজি তুমি জ্ঞান আৰু জীয়াৰ মন ভাঙিছা। তোমাৰ কাৰণে মই ইঞ্চুৰেঞ্চ কোম্পানীৰ কলিগ এজনৰ আগত অপমানিত হ'বলগীয়া হ'ল। দেউতাই বন্ধুৰ আগত লাজ পালে আৰু ঘৰৰ বিৰুদ্ধে গৈ তোমাক বিয়া পাতি মই অনুশোচনাত দগ্ধ হ'বলগীয়া হ'ল। কি অনু
অনুশোচনা তুমি আজি মোৰ বিশ্বাস মোৰ আস্থা আৰু মই দিয়া স্বাধীনতাৰ তুমি সুবিধা ল'লা দিতি তুমি আজি সুবিধাবাদীৰ পৰিচয় দিলা কি সুবিধাবাদীৰ পৰিচয় দিলা তুমি তোৰ জ্ঞান বিচাৰ বুদ্ধি চিন্তা শক্তি আছেনে নাই এজনী গাভৰু ছোৱালী ইমান দেৰিকৈ ঘৰ সোমালে মানুহে কি ক'ব মই লক্ষ্য কৰি আছো বান্ধৱীৰ লগত তোৰ ৰং ধেমালি জোখতকৈ বেছি হৈ গৈ আছে লগৰীয়াৰ লগ পাই ঘৰলৈ সোমোৱাৰ সময়সীমা পাহৰি গৈছো দেউতা আহিলো দেউতা ভাইটিওতো এইমাত্ৰ আহি ঘৰ সোমাইছে আপুনিতো তাক সি চোকা ল'ৰা দিনটো পঢ়া শুনা কৰি আজৰি সময়ত তাৰ লগৰ ল'ৰাৰ লগত কথা পাতিবলৈ যাব তোৰ ইমান দেৰি বাহিৰত কি কাম থাকে স্বাধীনতা দিয়াৰ কাৰণে বেছি সুবিধা নলবি শিক্ষক নৰেন বৰাৰ ছোৱালী ইমান নিশা ঘৰ সোমোৱাটো কোনোপধ্যেই সহ্য কৰা নহ'ব কথাষাৰ মনত ৰাখিবি যা ইয়াৰ পৰা মাজনী চোৱা না মা দেৰিকৈ অহাৰ কাৰণে দেউতাই মোক কিমান গালি পাৰিছে তুমিতো সকলো জানা ৰিহাৰ্চেলৰ কাৰণেহে দেৰি হ'ল ইচ্ছা কৰিও দেউতাক একো কথা এতিয়া ঘূৰি ক'ব নোৱাৰো জানো মাজনী সেইবাবেইতো মই তোক নাচিবলৈ সদায় উৎসাহ দি আহিছোঁ নাচক যে তই প্ৰাণ ভৰি ভাল পাওঁ সেই কথা অন্ততঃ মই ভালকৈ বুজি পাওঁ কিন্তু দেউতাই যে নাকান্দিবি মাজনী দেউতাৰৰ খংটো দেখোন জানই আজি ইমান বছৰে পত্নী হিচাপে মই তেওঁৰ খংটো সহি আহিছোঁ জীয়ৰী হিচাপে তয়ো ছোৱালীকাললৈ এই খংটো সহি যাব লাগিব আজি দেউতাৰৰ ৰূপত এজন পুৰুষে তোৰ ওপৰত খং কৰিছে কাইলৈ স্বামীৰ ৰূপত আন এজন পুৰুষে তোৰ ওপৰত খং কৰিব কিন্তু নাৰী হৈ তই ধৈৰ্য হেৰুৱালে নহ'ব হেৰি ভাত বাঢ়িছোঁ আহক নাখাওঁ মই ভাত আজি ভাত খাব নাপামেই নেকি গৈছো মা তোমাক মোৰ শপত মই আজিৰ পৰা আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ ভিতৰত সকলোৱে ভাত খাবলৈ বহিছে বোলা তুমিও খাবা প্ৰীতম নাখাওঁ মই ভাত বাবা এতিয়ালৈকে ঘৰে সোমোৱা নাই ক'ত বা কি কৰি আছে আজিকালি সি ঘৰ সোমাওঁতে ইমান দেৰি কৰে নোপোৱাৰ কাহিনী অনুৰাগিনী নোপোৱাৰ কাহিনী অনুৰাগিনী দেউতা ভাত নালাগে দাদা দিয়া বৌ অকণমান মোক নিদিবা মা নালাগে মা এখেত খং উঠাইছিলা নহয় সেইকাৰণে এতিয়া তাক ভাত খাবলৈ মাতি মাতি আনিব পৰা নাই যোৱা মাতি আনাগৈ কেনেকৈ মান্তি কৰোৱা সেইটো তোমাৰ কথা আজি যি হৈ গ'ল তাৰ বাবে তুমি মোক ভুল বুজি নাথাকিবা মই জানো মোৰ ভুল হৈছে মোক ক্ষমা কৰি দিয়া
তোমাক মোৰ শপত মই আজিৰ পৰা আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ ভিতৰত সকলোৱে ভাত খাবলৈ বহিছে বোলা তুমিও খাবা প্ৰীতম নাখাওঁ মই ভাত বাবা এতিয়ালৈকে ঘৰে সোমোৱা নাই ক'ত বা কি কৰি আছে আজিকালি সি ঘৰ সোমাওঁতে ইমান দেৰি কৰে এইৰা ভোক লাগিছে ভাত বাঢ়া কৈছো হেৰা নিৰ্জু এই ৰাতিখন বাহিৰতনো কি কৰি আছা বাবালৈ বাট চাই আছো সি আহিলে ভাতকেইটা একেলগে খাম বুলি ভাবিছো পিছে সি দেখোন এতিয়ালৈকে আহি পোৱাহিয়ে নাই ঘৰৰ ল'ৰা ঘৰলৈকে আহিব ল'ৰা মানুহ অকণমান দেৰি হৈছে আৰু তুমি ইমান ৰাতিলৈকে বাট চাই থাকিব নালাগে যোৱা যোৱা ভাত বাঢ়া মোৰ হ'ল মই উঠোঁ তোমালোকে খোৱা মোৰো হ'লে তোমালোকে খোৱা দেখিলা আজি তুমি ঘৰৰ পৰিৱেশটো কি কৰিলা সকলোকে আজি তুমি চিন্তাত পেলালা আৰু এই সকলোবোৰ অশান্তিৰ বাবে দায়ী তুমি প্ৰীতমে একো এটা খোৱা নাই চাবা মোৰ ল'ৰাই যাতে লঘনে শুব লগা নহয় হ'ব মা এতিয়া মই গৈ যাওঁ 5 বজাৰ আগে আগে মই ঘৰ গৈ পাবই লাগিব তই জানই দেখোন কিন্তু আমাৰতো এতিয়া ৰেষ্টুৰেণ্ট যাব বাকী আছে নাই 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 তোক মই এনেকৈ যাবলৈ নিদিম তোক আগতে মই কিবা এটা খোৱা তাৰপিছত তোক মই ঘৰত ড্ৰপ কৰি থৈ হ'ব নালাগে আজি নাখাওঁ বেলেগ এদিন খাম হ'ব আৰু 5 বজাৰ আগে আগে মই ঘৰ গৈ পাবই লাগিব অনুরাগিনী